সকলোকে স্বাগতম জনাইছোঁ। ধৰিব পাৰিছে চাগে আমি এতিয়া ক'ত গৈ আছোঁ। পুৰণা যদি মই কৈ দিছোঁ, আমি এতিয়া আহি পাইছোঁহি ডিব্ৰুগড়। মই ইয়াতে পঢ়া শুনা কৰোঁ আৰু ইয়াতে থাকোঁ যদিও লকডাউনৰ কাৰণে বহুদিনৰ পাছত আজি মোৰ বা আৰু ভিনদেউৰ লগত ডিব্ৰুগড় আহিব লগা হ'ল। আমি ৰাতিপুৱা সোনকালে অহাৰ বাবে বহু বেছি ভোক লাগি আছিলে আৰু 12 বজাত সকলোবোৰ দোকান পোহাৰ বন্ধ হৈ যায়। সেয়েহে আমি ভাবিলোঁ প্ৰথমে আমি কিবা এটা খাই লওঁ আৰু অলপ পেকিং কৰি লৈ যাওঁ। ঘূৰি যাওঁতে বাটত ভোকো লাগিব পাৰে নহয় জানো। বাক আমি পাৰ্লাৰত থৈ গৈছিলোঁ। এতিয়া আমি আহি সোমাইছোঁহি L16 আৰু এয়া হ'ল মোৰ বা আৰু পিছফালে মই। আৰু এয়া হ'ল ফাইনেল লুক। আপোনালোকে জনাবচোন কমেণ্ট কৰি মোৰ বাৰ ফাইনেল লুকটো কেনেকুৱা লাগিছে। 12 বজাৰ হোৱাৰ লগে লগে লকডাউন আৰম্ভ হৈ যায়, যিহেতু ভিৰ দেখিছেনে কিমান, আৰু কৰোণা ভাইৰাছৰ বাবে মানুহে যে কি সমস্যাৰ সন্মুখীন হ'ব লগা হৈছে সেয়া আপোনালোকে ভালকৈ বুজিছে। সাৱধানে থাকিব আৰু মাস্ক ব্যৱহাৰ কৰিব। বাকীবোৰতো জানে চাগে, মই নকলেও হ'ব। 1 hour 45 minute যাত্ৰাৰ পাছত ফাইনেলি আমি আহি পালোহি আমাৰ ঘৰ ডুমডুমালৈ। ফাইনেলি ঘৰ পালোহি। বিৰাট ভোক লাগি আছে। মায়ে থৈ দিছে ছাগলীৰ মাংস। আহকচোন মাৰ হাতৰ ছাগলীৰ মাংসৰ ৰেচিপিটো আপোনালোকক দেখুৱাওঁ। ভাল লাগিলে ক'ব দেই। ফাইনেলি হৈ গ'ল। বিৰাট ভোক লাগি আছে, এতিয়া খাম। আৰু যদি আমাৰ ৰেচিপিটো আপোনালোকক ভাল লাগিছে তেন্তে লাইক কমেণ্ট শ্বেয়াৰ কৰিব নাপাহৰিব।